হয় মানুহজন আহকচোন ক'ত থাকে সেই মানুহজন কলিতা কি হে চিফ গেষ্ট আহিয়ে পোৱা নাই এতিয়ালৈকে তাকেতো প্ৰগ্ৰামখন কৰিব লাগিছিল এতিয়া চিফ গেষ্ট ক'ত চিফ গেষ্ট ক'ত মানুহজন ৰ'ব ফোনটো আহিছে ৰ'ব হেল্ল' আহিছে আহক এই টাৰ্ণিংটো লৈ আহক আমি যাই আছো আমি আহক এই আহিছে বোলে আহিছে ব'ল আহক আহিছে ছাৰ আপোনাক আজিকালি বহুত দিন দেখা নাই আপুনি ক'ত কি হৈছিল মানে বহুত দিন নিউজ পত্ৰ বা হেৰি ওলোৱা নাই যে মই মানে তোমাৰ এইবিলাকক মাতে গুণেহে ইয়াত তোমাৰ মাতে গুণে নিউজ চেনেলবিলাক মাতে গুণে মানে আপুনি মই মানে তোমাৰ ক'তো ওলাবই নোৱাৰো মানে এতিয়া ন মানে আজি আমি ক'তো আমি এতিয়া যাবই নোৱাৰো মোৰ লগত আমাৰ এইটোতো চলেতো ৰাতি এইটো জানে আৰু সেইকাৰণে মাতিলে আমাৰ শইকীয়া মাতিলে কাৰণে আহিলো এইটো লৈ ইয়াতো আৰু মিডিয়া বুজিছেনে মানে কি ক'ম তোমালোকৰ মানে বেলেগ কাম বন নাথাকে নেকি এই মানে ক'তো যাবই নোৱাৰো মানে মই ন হ'লেও ছাৰ আজি আপোনাৰ বিশেষ কাৰ্যসূচী ক'ত কি আছে আমাৰ তেনেকে কাৰ্যসূচী বুলি ক'লে এতিয়া চাব লাগিব চালে আৰু তোমাৰ আমাৰ মাননীয় নতুন গগৈ আমাৰ লগত উপস্থিত আছে তেখেতৰ আজি বিশেষ কাৰ্যসূচী আমাৰ আগত মন্তব্য কৰিব কাৰ্যসূচী ক'ত আছিলে দাস আমাৰ আধা কিলো আছিলে দুটা আৰু আমাৰ এই আধা কিলো আছিল দুটা আৰু ক'ত যাব লাগিব এটা আৰু এতিয়া চাওঁ এনেইতো যাব লগা 3খনমান মিটিং আছে কিন্তু তাৰ মাজতো চাই লওঁ বতৰটো কি হৈছে খুব ৰ'দ পৰিছে তাকে আৰু সেই চাই লওঁ আমি মাতিছেতো শইকীয়াহঁতে মাতিছে বোলো এই প্ৰগ্ৰামটো কৰি আৰু আমাৰ আধা কিলো স্থাপন কৰিব যাব আছে তাতে যাব লাগিব তেনেকে আৰু চলিব আমাৰ প্ৰগ্ৰামটো এতিয়া আমি আগবাঢ়ো কাটিলো আৰু ন হাতে পাই দিয়ক হয় এয়া আমাৰ মাজত আহি উপস্থিত হৈছে নতুন গগৈ ডাঙৰীয়া তেখেতক আমাৰ কমিটিৰ হেমন্ত তালুকদাৰ দেৱে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব এতিয়া নতুন গগৈ ডাঙৰীয়াক দুআষাৰ মান মন্তব্য আগবঢ়াবলৈ অনুৰোধ কৰা হ'ল শ্ৰদ্ধেয়জন ৰাইজ পোনপ্ৰথমে জয়তে মই আপোনালোকক বিহুৰ শুভেচ্ছা যাচিলোঁ সেইটোৱে কথা আপোনালোকে যে মোক মাতিছে ইয়ালৈ মাতিছে শইকীয়াটো মোৰ লগত ভাল চিনাকি শইকীয়া মাতাৰ কাৰণে মই আজি আহিছোঁ আপোনালোকে যে মোক মাতিছে তাৰ কাৰণে মই অশেষ ধন্যবাদ জনাইছোঁ সকলো ৰাইজলৈ এতিয়া বিহু বুলি ক'লে কি ক'ম আৰু বিহু বুলি ক'লে আৰু গা ইচ্ছা দিছা কৰিছে আৰু সেইটোৱে কথা সেইটোৱে কথা এতিয়া আপোনালোকক পোনপ্ৰথমে মই আহিছোঁ আজি আপোনালোকৰ মাজলৈ বহুত ভাল লাগে মই ইয়াত আহি সেইটোৱে কথা ৰাইজ বেছি সময় নলওঁ আপোনালোকৰ যদি কিবা সমস্যা আছে এই সমস্যাবোৰ মোক ক'লে আৰু মই উধৰাই দিম এইবিলাক কৈ দিম যি কৰিব লাগে আপোনালোকৰ কিবা সমস্যা থাকিলে আহি মোৰ আগত ক'ব পাৰে আপোনালোকে আৰু বেছি দেৰি নকৰি কিবা যদি আপোনালোকৰ এনেইতো মই গোটেই কামবিলাক কৰিছোঁহে তাৰ মাজতো যদি দুই এটা ৰৈ গৈছে এই কাম সমস্যাবোৰ মোৰ আগত লৈ আহক কি সমস্যা আছে মই এইবাৰ আপোনাৰ ইলেকশ্যনৰ পিছতে সকলো কাম কৰি দিম আহক আপোনালোকৰ কিবা সমস্যা আছে যদি লৈ আহক
নমস্কাৰ ছাৰ। নমস্কাৰ নমস্কাৰ। আগত আপোনাক বহুত কাগজ দিলোঁ। কাগজ দি আমি মানে ভাগৰি গৈছোঁ। এইবাৰ আপোনাক লাষ্ট এইখন পত্ৰ দিছোঁ। কাৰণ আপোনালোকে ভোটৰ সময়ত আহে। আমাৰ ইয়াত ৰাস্তাৰ সমস্যা, পানী নাই, মানুহে একদম মানে নিজৰাৰ পানী অলপ অলপ আহে, তাকে ৰৈ খাব লাগে, মানে তাতে হাই কাজিয়া লাগি যায় লাইন ধৰোঁতে। এতিয়া আজি 15 বছৰে আপুনি কি কৰিলে? ভোটটোৰ সময়ত আপোনালোকে ভোট বিচাৰি আহে। এই লাষ্ট আপোনাক পত্ৰ দিছোঁ। ৰবা তুমি তেনেকে ক'লে নহয় নহয়। মই তোমাৰ কোনটো কাম কৰা নাই ইয়াত সকলো তোমাৰ ৰাস্তা তোমাৰ পকী কৰি দিছোঁ মই তোমাৰ ঘৰে ঘৰে পানী তোমাৰ ফিল্টাৰ পৰ্যন্ত দিছোঁ মই। কি কামৰ কথা কৈছে আপুনি কৰা নাই? ক'ত পানী কৰি দিছে? কুঁৱাৰ পানী খাই মানুহৰ একদম নিজৰাৰ লেতেৰা পানী খাই তুমি তেনেকে কথা নকবা। তুমি কোন হে মই? তুমি কোন হয়? তুমি তেনেকে কথা নকবা। কিন্তু খং উঠি যাব মোৰ, খং উঠি যাব। কৈ দিছো মোৰ খং উঠি যাব। ভোট বিচাৰিহে আহে, কিন্তু আমাৰ ৰাইজৰ সমস্যা বিলাক আপোনালোকে সমাধান বাদ দিয়া তোমাৰ সমস্যা। সকলো কাম কৰিছো মই, ক'লে হ'ব? কোনটো কাম কৰা নাই? মই সকলো কাম কৰিছো ইয়াত। ৰাইজক সুধিব পাৰে আপুনি কি সমস্যা লয়? ৰ'ব বাইদেউ, আপুনি আহকচোন বাইদেউ, ইফালে আহক, ইফালে আহক বাইদেউ। কি সমস্যা আপোনাৰ? এইটো কি লৈ আহিছে আপুনি ইয়াত? আপোনাক পত্ৰ লিখি দিছোঁ। এইটোতো আপোনাৰ তোমাৰ এই বঙাইগাঁও ৰাস্তাটোৰ কথা কৈছা ন তুমি? হয় ছাৰ। এই যে আপুনি ৰাস্তাটো দি আহিলে, ৰাস্তাটো মাইকত কওক, মাইকত কওক। আমাৰ মোৰটো তেনেকুৱা মাইকত কওক। এই ৰাস্তাটো কেনেকুৱা দেখিলে আপুনি? কেনেকুৱা খলা বমা, এজন বেমাৰী লৈ যাব নোৱাৰি, কিমান কষ্ট মানুহৰ, একদম ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে, কলেজলৈ যাব নোৱাৰে, ৰাস্তাৰ অসুবিধা। আজি বেমাৰী এজন নিব লাগিলে গাড়ী সোমাব নোৱাৰি, আধালৈকে দাঙি নিব লাগে, কিমান খলা বমা। ৰবা তুমি তেনেকে কথা নকবা। ৰবা মই আহিলো ইয়াত মই নতুন কব কোনে তুমি তেনেকে কথা কবলৈ আহিছা কথা তেনেকে নকবা, কথা তেনেকে নকবা মোক কথা নকবা মোক তেনেকে। মই ভোটটো মই বিচাৰো, মই ভোট বিচাৰো, মই ভোট বিচাৰো মই। তেনেকে কথা নকবা তুমি, তেনেকে কথা নকবা। মই কৈ দিছো দেখিছো নাই মই কি কাম কৰা নাই। দুমাহ এনেকে ৰাস্তাটো ৰাখি গ'ল আৰু এইটো ডাঙৰ কথা নহয়। মই এইবাৰ আপোনালোকে মোক ভোটটো দিলে, মই ৰাস্তাটো নিশ্চয় ঠিক কৰি দিম আৰু কি আৰু এইটোৱে কথা। ডিজিটেল ইম্পৰ্টেণ্ট কথা। কিন্তু বাইদেউ আপুনি তেনেকে মোক কথা নক'ব, মই কৈ দিছো মই নতুনকৈ কয় এইবাৰ ভোট পাব দিয়কচোন। মই শিক্ষা দি আছো আপোনালোকক কথা ক'ব আহিছো এনেকে মিটিঙত মাতে নেকি? সম্পাদক এনেকে অপমান কৰে নেকি? তোমালোকৰ বিহু কমিটিৰ কোনো দায়িত্ব নাই নেকি? মানুহ এজনক মাতি এনেকে ব্যৱহাৰ শিষ্টাচাৰ কৰে তোমাৰ। তুমি কি ক'বা এতিয়া? কোৱাচোন তুমি কি কোৱা এতিয়া? হ'ব দিয়ক ছাৰ, ইমান খং কৰিব নালাগে। কিবা এটা মীমাংসা কৰি দিয়ক আৰু। উঠি যাব খং ইমান বছৰৰ পৰা ৰাস্তাটো ভালেই হোৱা নাই, কিবা এটা মীমাংসা কৰি দিয়ক বাৰু। এইটো আৰু ৰৈ গ'ল আৰু আমাৰ ইমান কাম কৰিছো, পানী দিছো, কিবা দিছো, এইটো ৰৈ গ'ল আৰু এইটো আমি এইবাৰ আপোনালোকে ভোট দি মোক জিকাই দিলে আৰু অহাবাৰ এইটো হৈ যাব। এইটো পকা এটা এইটো পিনপিনিয়ে কৰি দিম, ৰাস্তাটো পিনপিনিয়ে পকা হৈ যাব, বুজিছা টেনশ্যন ল'ব নালাগে। আমি বাৰু লেখি লয় নাচ এইটো লেখি লোৱাহে তোমাৰ ৰাস্তাটো। এই ৰাস্তাটো কি জেগা আছিলে তোমালোকৰ এইখিনি কি বুলি কয়? নিজৰা পাৰ। নিজৰা পাৰ ন? নিজৰা পাৰ ৰাস্তা নিজৰা পাৰ বুলি লিখি লোৱা। ঠিক আছে, আমি আপোনালোকে এইবাৰ মোক ইলেকশ্যনত জিকাই দিয়ক। অহাবাৰলৈ ৰাস্তাটো পূৰা মই একদম বকিৰে আপোনালোকে মানে ভোক মাৰি ভাত খাব পৰা হৈ যাব ৰাস্তা। এনেকুৱা টেনশ্যন ল'ব নালাগে। এইটোৱে কথা। দিছ ইজ ইম্পৰ্টেণ্ট মেটাৰ। আৰু বেছি সময় নলওঁ, এইখিনি কৈয়ে মোৰ বক্তব্য সামৰিছোঁ। অহাবাৰলৈ মোক জিকাব আৰু মই আপোনালোকক এই ৰাস্তাটো পকী কৰি দিম। হাই গাইজ, এইটো মোৰ প্ৰাঞ্জল দাসৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ছানডে ইজ ফানডে, সেইকাৰণে আমি ছানডে এটা নতুন ভিডিঅ' বনাই আপোনালোকক হৰুৱাৰ চেষ্টা চলাইছোঁ।
এই ভিডিঅ'টো বহুত কষ্ট কৰি বনাইছোঁ আমি কিবা ভুল ভ্ৰান্তি হ'লে আমাক কমেণ্ট বক্সত জনাব সেইবিলাক আমি শুধৰাবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅ'টো প্লিজ 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 আপোনালোকে লাইক কৰিব। ছাবস্ক্ৰাইব কৰিব আৰু Then bye bye. বেল আইকনটো বজাবই